কেইদিন ধৰি তামাম বৰষুণ দি আছে, মানে কি ক'ম আৰু আপোনালোকক। তামাম মানে তামামে দি আছে। আমাৰ ঘৰৰ ওচৰে পাঁজৰে চব বৰষুণে বানপানী হৈ গৈছে, আৰু এইফালে বহুত জেগাত বানপানী হৈছে। এইটো গুৱাহাটীত আপোনালোকক নিউজত চাই আছে চাগে, ইমান বানপানী হৈছে আৰু ক'ব নোৱাৰি আৰু। ভাবছোঁ অলপ বেক কেমেৰা দি দেখাই দিওঁ আপোনালোকক। এইটো চাব পাৰে এইফালে, এইটো আপোনাৰ মানে এইটো বাচন বৰ্তন ধোৱা হয়, এইটো জেগা পূৰা ফুল হৈ গৈছে, একেবাৰে বানপানী যায়। আৰু ফুল হৈছিলে কিন্তু এতিয়া মানে কমিছে। আৰু এইফালে চাওক, এইফালেও কিছুমান ঘৰত পানী উঠিছে, মানে কিছুমান ঘৰত মানে 2-3টা ঘৰত পানী উঠিছিলে। কালি উঠিছিলে, মানে আজি কমিছে। তো আমাৰ ঘৰত উঠা নাই, আমাৰ ঘৰত অলপ মানে সেই আছে, অলপ কি কয় ওখ আছে। আমাৰ নহয়, আমাৰ কেইটামান ঘৰ ওখ আছে, 4-5টামান ঘৰ ওখ আছে, এইটো চাব পাৰে। আৰু এই বৰষুণৰ কাৰণে বহুত মানুহৰ কামত যোৱা অসুবিধা হৈ আছে। তাৰ ভিতৰত মই এটা আছোঁ, মোৰো কামত যোৱা অসুবিধা হৈছে। চাইকেলটো চাওক, এটা বৰষুণত ভিজি মানে এটা চাকা পামচাৰে হৈ গৈছে, আৰু বহুত বেয়া হৈ গৈছে। মানে ঠিক কৰিব লাগিব, অলপ ৰ'দ দিলে, কেইদিনমান ৰ'দ দিলে মানে ঠিক কৰিব লাগিব। এতিয়া আৰু ঠিক কৰিব নোৱাৰি, ক'তো যাব নোৱাৰি, ঘৰতে থাকিব লাগিব। এনেকুৱা হৈছে কি, আমাৰ ঘৰৰ পিছফালে বৰশী দি মাছো মাৰিব পাৰি। চাই লওক, বেক কেমেৰা দি দেখাই দি আছোঁ মই। এইটো চাই লওক আপোনালোকে, চাওক আমাৰ ঘৰৰ পিছফালে, এইটো হ'ল আমাৰ খিৰিকী হয়, মানে এইটো আমাৰ পিছৰ খিৰিকী, মানে পিছৰ মানে দেখা পাইছে, ঘৰৰ পিছফালে বৰশী দি মানে এইটো কি মাছ বুলি কয়, চেং মাছ, গৰৈ মাছ আৰু কি মাছ মাৰিব পাৰি। আৰু বৰশী নাই, আৰু এইটো মাছ কেনেকৈ মাৰিম, আপোনালোকে চাব পাৰে। এইফালে কিমান কচু গছ, এইফালে মানুহ কচু বিক্ৰী কৰি ধনী মানুহ হ'ব পাৰিব। আৰু যাৰ মানে যোনে দুখীয়া মানুহ ন, সেই মানে কচু বিক্ৰী কৰি পেলাই ধনী মানুহ হ'ব পাৰিব। আৰু এইফালে চাওক, বানপানী বোলে নহয়, মানে মাছ মাৰিব পাৰি। আৰু ইয়াতে ডাঙৰ মাছ আছে। এই ৰাম, এই মাছ বাবা, মাছ এই যেনে, এই এক মিনিট দেখাই দি আছোঁ, গুচি গেল। আৰু ইয়াতে ডাঙৰ মাছ আছিলে, কিন্তু ইয়াতে গুচি গৈছে, কিন্তু আপোনালোকে চাব নোৱাৰিলে। কেমেৰাত আহিছে নে নাই দেখাব পৰা নাই, কিন্তু মই চাম, পিছত এডিট কৰি চাম কেমেৰাত আহিছে নে নাই। চাব পাৰে, বৰষুণৰ পানী, মাছ, বৰশী নাই, নহ'লে মাছ মাৰিব পাৰিলোঁ হয়। বেয়া, নচিবে বেয়া। ডাঙৰ মাছ আছিলে, ডাঙৰ মাছ। এইফালে চাওক, বৰষুণত দেখাই দি আছোঁ। মই মোবাইলটো সেইফালে থৈছোঁ, সেইফালে মানে খিৰিকীৰ বাহিৰত ডাঙৰ মাছ আছিলে, ডাঙৰ। এইটো চেং না গৰৈ মাছ আছিলে গম নাপাওঁ, কিন্তু ডাঙৰ মাছ আছিলে কিন্তু। আৰু মই ভাবিছোঁ কি, এইখিনি কচু মই বিক্ৰী কৰি ধনী মানুহ হৈ যাওঁ নেকি। ময়ো বিক্ৰী কৰি ধনী মানুহ হৈ যাওঁ নেকি। মই মানে এনে দুখীয়া মানুহ, মানে ধনী মানুহ হ'ব মন যায় আছে। আৰু বিক্ৰী কৰিম নেকি কচু? মাছ নাই, মাছটো বেছি গৈছে, আৰু মাছ নাই। এই জংঘলৰ মাজে মাছ আহে কেইটা। আৰু এটা কথা কওঁ, আপোনালোকে ইয়াতে যে মাছ দেখা পালে, এইটো আপোনালোকে পানীটো চাইছে চাগে, কিমান ক'লা পানী। আৰু এইফালে টয়লেটটো চাইছে, লেট্ৰিন, মানে এইফালে যিমান হাগা মুতা কৰে চব এই পুখুৰীত আহে। এইগিলা মাছ কোনে খাব কওকচোন, কোনে খাব মাছ এইবিলাক? মানে যোনে নাজানে, সেইবিলাক যে বজাৰত যে বিক্ৰী কৰে, কিছুমানে খায়। আৰু মোবাইলটো পৰি নগ'লে হ'ল, একেবাৰে। মোৰ আৰু কি কাম আছে, বৰষুণত আৰামত শুই থাকা আৰু খোৱা। বাহিৰত লৈ গ'লোঁ হয় আপোনালোকক, কিন্তু বাহিৰত গ'লে ভিজি যাম, কাৰণ বৰষুণ দি আছে। বৰষুণটো কমক, গধূলি টাইমত লৈ যাব পাৰোঁ নেকি। এটা কথা, কালিৰ পৰা মোৰ জ্বৰ হৈ আছে একেবাৰে। জ্বৰ নহয় মানে, বেছিভাগ নহয়, মানে অলপ হৈ আছে। মানে তেনেকুৱা অলপ গাত পানী লাগিলে যেনেকুৱা হেৰি হৈ যায়, মানে গম পায় না। আৰু তেনেকুৱা মানে অলপ বেমাৰ টাইপ লাগি আছে। আৰু এইবিলাক পানী চাই পেলাই আৰু বেমাৰী হৈ গৈছে। ফাইনেলি বৰষুণ কমিল, এতিয়া কিনকিনীয়া বৰষুণ দি আছে। মানে ইমান এটা দিয়া নাই, আগত যেতিয়া দিছিলে সিমানখিনি দিয়া নাই, মানে অলপ দি আছে। ভাবিছিলোঁ আপোনালোকৰ কাৰণে বাহিৰত গৈ পেলাই অলপ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু এইফালে বৰষুণে নেৰে, আৰু বৰষুণ দিয়া আৰম্ভ হৈ গ'ল। শুনা পাই আছে চাগে, ইমান মোৰ মোবাইলে ভিজি যায় আছে। মেঘে কান্দি আছে নেকি, বহুত কান্দি আছে। কোনে ইয়াক দুখ দিছে ইমান?
আমাৰ পানীৰ অভাৱ নাই। বৰষুণ বৰষুণ গানে মনত আহি গৈছে মোৰ। দে হ'ব দে। বলক এতিয়া আৰু বৰষুণ কমিছে, বলক যাওঁ আৰু বলক। একেবাৰে গাত পানী লাগিলে সহ্য নহয়। তো চাব পাৰে ৰেপাৰ বয় আহি আছে, বানপানী পাৰ হৈ আহি আছে। বানপানী কেনেকুৱা লাগিছে? বৰবাদ হৈ গৈছা? ঘাঁহ হৈ গৈছে নেকি? গাইজ চাব পাৰে, এইটো মানে আমাৰ কি ৰেপাৰ বয়। ঐ ক'ত যায় আছা ৰেপাৰ বয়? চিকেন এটা ফ্লেগ এটা খাব গৈ আছে। ৰাতি তামাম মাছ যায় ইয়াতে, মাছ আছে ইয়াতে। কেইটামান ল'ৰা ইয়াতে মাছ ধৰিছে। তো এইফালে অলপ ভিডিঅ' বনাব যাওঁ। আপোনালোকে চাই থাকক বানপানীৰ ভিডিঅ'। এইটো লৈ মোৰ কেইটা ভিডিঅ' হ'ব জানে? এইটো লৈ মোৰ 4টা ভিডিঅ' হ'ব বানপানীৰ। 2 বছৰ আগতে নহয়, যোৱা বছৰত মই এটা ভিডিঅ' বনাইছিলোঁ, 2টা ভিডিঅ' বনাইছিলোঁ। এইটো বছৰত মই 2টা ভিডিঅ' বনাইছোঁ, 4টা হ'ব। ঐ ৰেপাৰ বয় এইফালে এইবিলাক চাব নালাগে, কেমেৰাত দেখাব নালাগে। সঁচা এইবিলাক বেয়া কথা। গাইজ আপোনালোকে এইটো ইগনৰ কৰক। এইবিলাক খোৱা বেয়া, হানিকাৰক হয়। আপোনালোকে চবে জানে লিভাৰ কিডনী বেয়া হৈ যায়, ফেফৰা বেয়া হৈ যায়, চব বেয়া হৈ যায়। এইবিলাক খাব নালাগে। মই নিজে নাখাওঁ, আপোনালোকে নাখাব। বিড়ি, চিগাৰেট, গুটকা, মদ, কিবা কিবি আৰু বহুত কিবা নাম আছে। এইবিলাক খাব নালাগে। আপোনালোকে বানপানী চাওক, এইবিলাক ইগনৰ কৰি পেলাই বানপানী চাওক। বানপানী এইফালৰ পৰা পানী গৈ আছে। এইবিলাক লেতেৰা পানী গছকি আছে ভাই, লেতেৰা পানী গছকি আছে একেবাৰে। মানে ভৰিত ঘাঁ চাহ হৈ গেলে বেয়া হৈ যাব একেবাৰে। এই চাওক না, ঘৰত বানপানী একেবাৰে। ঘৰত বানপানী। এইটো ঘৰতে পানী উঠিছে। ইটো ঘৰততো আৰু বেছিকে উঠিছে। চাব পাৰে। এইটো কাৰ বাল্টি বা? একেবাৰে শেষ। পানী শেষ। এইটো জাগাটো আমাৰ মাটি চাটি পেলাই ড্ৰেইন চেনৰ মানে নালা চালা বনাই আছে, কিন্তু এতিয়ালৈ মানে কমপ্লিট হোৱা নাই। মানে চাগে কিবা কাৰণত ৰখাই আছে চাগে। পইচা পাতি কমি আছে নেকি গম নাপাওঁ, না পিছতে বনাই, এইবিলাক একো গম নাপাওঁ, ক'ব নোৱাৰি ভাই। বলক মানে এইটো নালা মানে পানী অহা যোৱাৰ কাৰণে এইটো নলা মানে, কিন্তু এতিয়ালৈকে বনোৱা নাই। যোৱা বছৰৰ পৰা বনাই থৈ দিছে, এতিয়ালৈ বনোৱা হোৱা নাই মানে। বলক আমি যাওঁ আৰু ইমান নেদেখাওঁ আৰু ইমান বানপানী। বলক, ইমান লেতেৰা পানী গচকিলে আৰু বেমাৰে হৈ যাম। কাৰণ এনে বেমাৰ হৈ আছো মই, আৰু বেমাৰ হৈ যাম। ঘৰত গৈ পেলাই শুয়ে থাকিম এতিয়া। শুই থকাটোৱেই ভাল। যোগে নধৰিলে হ'ল, যোগ নাইতো। আগতে তামাম যোগ দেখিছিলোঁ, মানে এতিয়া আজিকালি মানে যোগে দেখা নাপাওঁ। মানে আগতে ধৰব গেলে 10 বছৰ আগতে তামাম যোগ দেখা পাইছিলোঁ। আজিকালি যোগৰ নাই, বংশই নাই। তো এইখিনি এলেকা দেখাই পেলাই আমাৰ ঘৰৰ ওচৰে পাজৰে এতিয়া ঘৰত আহি পালোঁ আৰু। আৰে এইটো কেনেকৈ যাম? এইটো যাব নোৱাৰি এনেকুৱা। পানীতে গচকিব লাগে আৰু। হাই দিলে চালে আপোনালোকে? ভিডিঅ' বনাইছো। খবৰ কি? খুব ভাল না? পানীৰ কাৰণে বহুত কষ্ট হৈ আছে না? বহুত কষ্ট হৈ আছে।
আমাৰো কষ্ট হৈ আছে, আপোনালোকৰো কষ্ট হৈ আছে। চাওক না আপোনালোকে পানীৰ কাৰণে কিবা চাওক না পানী পানী পুৰা পানী একেবাৰে এহেঁতৰ পানীৰ অভাৱ নাই মানে বাল্টিং বাল্টিং যায় পানী ল'বৰ কাৰণে সি এহেঁতে টেপত যাব নালাগে, ইয়াতে ফ্ৰী পানী পাই যায় আৰু বলক আমি আহি পালোঁ আৰু ঘৰ। এতিয়া আমি যাই পেলাই ভিডিঅ' এডিটিং কৰোঁ আৰু আপোনালোকেও চাব পাৰে।